ৰংমন ৰংমেলা বন্ধ হোৱা কাৰণে আজি দুখ লগা নাই একচুৱেলি। আজি এইসকল আমাৰ যিসকল শিশু আছে সেইসকলৰ প্ৰতি পুতৌ জন্মিছে। নমস্কাৰ। আজি এটা খবৰ পালোঁ ৰংমন বন্ধ হ'ল। তো সেইকাৰণে একো প্ৰিপাৰেশ্যন নোহোৱাকৈ এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ ৰংমনৰ ওপৰত। আমি সৰু থাকোঁতে ৰংমনখন এখন আলোচনী নহয় বা এখন শিশু সাহিত্য নহয়, একদম আমাৰ এটা জীৱনৰ পাৰ্ট এটা আছিল। মানে কি, যদি ভাত খাই থাকোঁ আমি তো ৰংমনখন চাই বা পঢ়ি ভাত খাওঁ। আনকি এনেকুৱা আছিল, মই মোৰ ইংৰাজী টিউশ্যনৰ সময়ত ছাৰে পঢ়াই থাকোঁতে কিতাপৰ মাজত ৰংমনখনলৈ পঢ়ি আছিলোঁ আৰু সেইটো মায়ে দেখি পেলাই মোক ইমান মাৰিছিল মায়ে তাতে। তো তেনেকুৱা, তো ৰংমনখন আমাৰ কাৰণে এটা ইম'চন আছিল এটা। কিন্তু